নমস্কাৰ, আজিৰ দিনটো এটা বিশেষ দিন কিয়নো আজি ৮ মাৰ্চ আৰু আন্তৰ্জাতিক নাৰী দিৱস। মোৰ তৰফৰ পৰা সকলোলৈকে নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কলেজতে এই বিশেষ দিনটো উদযাপন কৰিছিলে, তাৰে কিছুমান ভিডিঅ' ক্লিপ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ, চাওকচোন। বাইদেউ আমি আমন্ত্ৰণ জনাইছিলোঁ বাইদেউৰ যি কৰ্মশৃংখলা আৰু কৰ্মোদ্যম তাৰ কাৰণে বাইদেউক আমি সম্বৰ্ধনা জনাবলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ। লগতে বাইদেউ আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত উপস্থিত থাকি বাইদেউৰ কৰ্মোদ্যমে আৰু এওঁ হৈছে এগৰাকী সফল নাৰী বুলি কোৱাৰ কাৰণ তেওঁ এখন জলপানৰ দোকান আৰম্ভ কৰিছিল আৰু সেই ব্যৱসায় বৰ্তমানে বহু উচ্চ পৰ্যায়ত পাবলৈ সক্ষম হৈছে। তেওঁৰ নামটো হৈছে হিমা বৰা আৰু মিটিঙৰ মাজতে আমাক দিলে খাবলৈ। তাৰ পাছত লাহে লাহে সকলো কাৰ্যাৱলী এটা এটাকৈ হৈ গৈ থাকিল। ভিডিঅ'টো যদিও ৮ মাৰ্চৰ আপোনালোকে চাবলৈ পাব ৯ মাৰ্চতহে। বাই।